হালেলুয়া হালেলুয়া প্ৰেইজ দ্য লৰ্ড ঈশ্বৰক ধন্যবাদ দিছোঁ আহক আমি ৱৰ্শ্বিপ কৰোঁতাবিলাকক তিনিবাৰ প্ৰেইজ দ্য লৰ্ড দিম দেই প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড আৰু আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰক আজি পবিত্ৰ বিচুম দিনৰ নিমিত্তে তিনিবাৰ প্ৰেইজ দ্য লৰ্ড দিম প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড প্ৰেইজ দ্য লৰ্ড হালেলুয়া ধন্যবাদ দিছোঁ আমি আৰাধনা স্তুতিৰ দ্বাৰা ঈশ্বৰ আশীৰ্বাদ পাওঁ আৰু আমি প্ৰেৰণা পাওঁ এনেহে আমাৰ সৃষ্টিকৰ্তাক ধন্যবাদ দিছোঁ ঈশ্বৰৰ বাক্য যে আমাক কি কৈছে আমাক গোটেই সপ্তাহটো পৰিশ্ৰম কৰিবলৈ সুস্থ ৰাখিছে ঈশ্বৰে জ্ঞান দিছে বুদ্ধি দিছে আৰু চলাই আনিছে পুৱা গধূলি আমাক ঈশ্বৰে কি কৰিছে পৰিত্ৰাণ দি আনিছে হালেলুয়া কোনোবা পৰিত্ৰাণ পোৱা নাই নেকি পাইছে কাৰণে আপোনালোকে সুস্থ আছে হালেলুয়া সুস্থ সবল থকাৰ কাৰণে আপুনি কাম কৰিব পাৰিছে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আমাক ঈশ্বৰে যেতিয়া সুস্থ নাৰাখে তেতিয়া আমি কি হ'ম ডক্টৰ অঝা মেডিকেল মেডিচিন ঘৰত বিছনা দুখ বেজাৰ ধৰি আমি কষ্ট কৰি থাকিব লগা হয় আৰু আমি যাতনা ভুগি থাকিব লগা হয় কিন্তু আমাক যদি যেতিয়া ঈশ্বৰে সহায় কৰে তেতিয়া আমি কি কৰিব পাৰোঁ আমি ঈশ্বৰ আৰাধনা কৰিব পাৰোঁ ঈশ্বৰ সেৱা কৰিব পাৰোঁ আমি নিজৰ কাম কৰিব পাৰোঁ আৰু কাম বন কৰি আমি ঘৰবোৰ তৃপ্ত হৈ থাকিব পাৰোঁ ফেমিলিবিলাক দেই সেইকাৰণে আমি সকলোৱে জানো তথাপিও আমি ঈশ্বৰৰ বিষয়ে অলপমান পঢ়িম আমি দানৰ বিষয়ে সকলোতে পঢ়া হয় আৰু জানা হয় তথাপিও আমি মুঠিৰ 6 অধ্যায় 5 পদটো পঢ়িম আৰু মই 1 পদটো অলপ পঢ়িম আপোনালোকে চাব মুঠিত কি লিখিছে মুঠিৰ 6 অধ্যায় 5 পদ 1 পদটো মই পঢ়ি দিম দান আৰু প্ৰাৰ্থনা এতে লিখা আছে হেডলাইনত দান আৰু প্ৰাৰ্থনা সাৱধান হোৱা মানুহক দেখুৱাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমাৰ লোকৰ একো পৰিষ্কাৰ নহ'ব হালেলুয়া আমি মানুহক দেখুৱাবলৈ ধৰ্ম কৰ্ম কৰিলে পিতৃ ঈশ্বৰৰ আগত একো পৰিষ্কাৰ নাপাম বুলি কৈছে হালেলুয়া বুজি চাব আপোনালোকে দেই কিয় আমাক ধৰ্ম কৰ্ম কৰিব জানে কিন্তু আমি ধৰ্ম কৈছোঁ কৰ্ম কৰিছোঁ আয় উপাৰ্জন কৰিছোঁ ঘৰ চলাব আমি জানো কেনেকৈ ইনকাম কৰিব লাগে তাকো জানো কেনেকৈ পইচা খৰচা কৰিব লাগে তাকো জানো আমি ক'ত কেনেকৈ খৰচা কৰিব লাগে তাকো আমি জানো আৰু ধৰ্ম কেনেকৈ কৰিব লাগে কৰ্ম কেনেকৈ কৰিব আমি সকলোৱে জানো যীশুক নাজানিব পাৰে আপোনালোকে ধৰ্ম কৰ্মটো জানে জন্মৰ পিছত ডাঙৰ দীঘল হোৱাৰ পৰাই ধৰ্ম কৰ্মটো আপোনালোকে শিকি আহে কিন্তু ঈশ্বৰক নাজানিব পাৰে প্ৰভু যীশু কি কৰিছে কি কৈছে এইটো নাজানিব পাৰে ধৰ্ম কৰ্ম আপোনালোকে জানে সেইকাৰণে সাৱধান হোৱা বুলি কৈছে সাৱধান হ'বলৈ দিছে ধৰ্ম কৰ্মৰ কাৰণে আমি সাৱধান হ'ব লাগে যে ধৰ্ম কৰ্ম যদি কৰিলে মানুহক দেখুৱাবৰ কাৰণে কৰিলে আমি স্বৰ্গত থকা পিতৃৰ ওচৰত একো পৰিষ্কাৰ নাপাম বুলি বাইবেলে কৈছে আমি স্বৰ্গত থকা পিতৃৰ পৰিষ্কাৰ পাবৰ কাৰণে আমি কি কৰিব লাগিব এই হেতুকে তুমি যেতিয়া দান কৰা যেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনা নামঘৰে বাটে বাটে আগে ঢল কোবাই নফৰিবা মই তোমালোকক স্বৰূপকৈ কওঁ তেওঁবিলাকৰ নিজৰ পৰিষ্কাৰ পালে কিন্তু তুমি যেতিয়া দান কৰা তেতিয়া তোমাৰ সোঁ হাতে কি কৰে তাক বাওঁ হাতক জানিবলৈ নিদিবা তেহে তোমালোকৰ দান গুপত হ'ব আৰু গুপতে দেখাত তোমাৰ পিতৃ তোমাক প্ৰতিদান কৰিব হালেলুয়া আমি ভাল কৰ্ম কৰিলে মানুহক দেখুৱাবলৈ আমি কৰিব নালাগে মানুহে বাহ প্ৰশংসা কৰিবৰ কাৰণে আমি কৰিব নালাগে বুলি কৈছে বাইবেলে কৈছে দেই আমি যি কৰোঁ মনৰ পৰা ভালৰ কাৰণে তেওঁৰ জীৱনত ভালৰ কাৰণে কাৰোবাৰ জীৱনৰ ভালৰ কাৰণে আমি কৰিব লাগে কিন্তু এইটো এটা কথা ভাল কৰ্ম কৰিলে প্ৰচাৰ নহয় কাৰোবাক যদি উপকাৰ 5-6 বছৰ উপকাৰ কৰাত একো নাম প্ৰশংসা আপুনি নাপাব পাৰে কিন্তু যেতিয়া আমি মানুহক দেখাবলৈ ধৰ্ম কৰ্ম কৰোঁ তেতিয়া চবেই দেখা পাব বা তেওঁ ইমান কাম কৰিছে তেওঁ বহুত ভাল কাম কৰিছে বুলি মানুহে দেখিব প্ৰশংসা কৰিব ন কিন্তু তাত কি নাই বুলি কৈছে ঈশ্বৰৰ পৰিষ্কাৰ নাই বুলি কৈছে ঈশ্বৰৰ পৰিষ্কাৰ নাই হালেলুয়া তাৰমানে স্বৰ্গত থকা পিতৃয়ে দেখা পোৱাকৈ গুপতেহে কাম কৰিব দিছে
মানুহক দেখুৱাই পেলাই নকৰি আমি ঈশ্বৰৰ কৰ্মটো আমাক ঈশ্বৰে কৰিবলৈ দিছে। সেইকাৰণে মানুহৰ প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ মনত ভাৱ, মই কিবা মোক প্ৰশংসা কৰে নেকি, কোনোবাই ধন্যবাদ দিয়ে নেকি, কোনোবাই আগস্থান দিয়ে নেকি, কোনোবাই মোক আগত বহাই পেলাই প্ৰশংসা কৰি থাকে নেকি, সেইটো মনত কপটীয়া যদি ভাবি পেলাই এইবিলাক কাম কৰে তেতিয়াহ'লে তাত একো লাভ নাই বুলি কৈছে। হালেলুয়া। সেইকাৰণে আমি আমাৰ স্বৰ্গত থকা পিতৃৰ যিটো আমি কৰ্ম কৰোঁ তেতিয়া গুপতে আমি কৰিব লাগে। অৰ্থাৎ আমি যি কৰ্ম কৰিছোঁ আমি কাৰোবাৰ প্ৰশংসা পাবলৈ কৰিব নালাগে। হালেলুয়া। আৰু আপোনালোকে দেখিছে আজি যিমান ঈশ্বৰৰ কৰ্মবিলাক মনে মনে কৰ্ম হৈছে, আমাৰ এই আহোমগাঁও CRC মণ্ডলীত কাৰ জীৱনত পৰিত্ৰাণ পোৱা নাই হয়নে? চবৰে জীৱনতে পৰিত্ৰাণ আহিছে এই মণ্ডলীৰ যোগেদি। এই মণ্ডলীত কোনে আছে আপোনালোকে, আমি গৌৰৱ কৰিবৰ কাৰণে কোৱা নাই, এইটো মণ্ডলীত আপোনালোকে আছে, আপোনালোকক ঈশ্বৰে লৈ আনিছে আৰু আপোনালোকক আনিছে ঈশ্বৰে আৰু আমাক কি কৰি ৰাখিছে? মেৰ ৰুখীয়া কৰি ৰাখিছে। মেৰ ৰুখীয়া আমি হয় আৰু আমাৰ যোগেদি আপোনালোকক ঈশ্বৰে কি দিছে? প্ৰতিদান দিছে হয়নে? আপোনালোকক মেৰবিলাকক অৰ্থাৎ ভেড়াবিলাকক ঘাঁহ খুৱাইছে, গঁৰালত ৰাখিছে, বাঘে নিব, কুকুৰে কামুৰিব, চোৰে নিব বুলি ৰাখিছে হয়নে? কিন্তু তথাপিও বাঘো কামুৰিছে, চুৰিও নিছে হয়নে? বাঘেও কামুৰিছে, চুৰিও নিছে। সেইকাৰণে তেনেকৈ যদি গুপ্তভাৱে কাম কৰে তেতিয়া ঈশ্বৰে শুনে আৰু উত্তৰ দিয়ে বুলি কৈছে। হালেলুয়া। তো সেইকাৰণে 5 পদটো আমি পঢ়িম দেই। 5 পদ। আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া কপটীয়াবিলাকৰ নিচিনা নহ'বা, কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকৰ নামঘৰে নামঘৰে আলিবাটে চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। তোমালোকে স্বৰূপকৈ কওঁ, তোমালোকে নিজ নিজ পৰিষ্কাৰ পালে, কিন্তু যেতিয়া তুমি প্ৰাৰ্থনা কৰা তেতিয়া তোমাৰ ভিতৰৰ কোঠালিত সোমাই আৰু দুৱাৰ জপাই গুপতে থকা তোমাৰ পিতৃৰ আগত প্ৰাৰ্থনা কৰা, তাতে গুপতে দেখা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান কৰিব। হালেলুয়া। আমি যেতিয়া প্ৰাৰ্থনা কৰোঁ, যেতিয়া আমি কাম কৰোঁ তেতিয়া আমি কি কৰিব লাগে কৈছে? দুৱাৰ ভিতৰত, ঘৰৰ ভিতৰত সোমাই দুৱাৰ জপাই বুলি কৈছিল। কিন্তু দুৱাৰ জপোৱাটো কথাটো এনে উদাহৰণ দিছে, আমি অন্তৰেৰে প্ৰাৰ্থনা কৰিব লাগে। আমাৰ অন্তৰৰ খোজা, আমাৰ অন্তৰৰ প্ৰাৰ্থনা আমি অন্তৰেৰে বিচাৰাটো ঈশ্বৰে জানে। কিন্তু বহুত সময়ত আমি উপৰুঙাকৈ প্ৰাৰ্থনা কৰোঁ, মানুহক দেখুৱাবলৈ প্ৰাৰ্থনা কৰোঁ। মই প্ৰাৰ্থনা কৰিব জানো বুলি বহুত ধুনীয়াকৈ আমি প্ৰাৰ্থনা কৰোঁ, কিন্তু ঈশ্বৰে শুনিছে নে নাই সেইটোহে আমাক লাগে। যদি আপুনি বেছি ভালকৈ প্ৰাৰ্থনা কৰিব নাজানিব পাৰে, অন্তৰৰ পৰা যদি ক্ৰন্দন কৰি অন্তৰৰে আন্তৰিকতাৰে যদি প্ৰাৰ্থনা কৰিছে তাক ঈশ্বৰে শুনে বুলি কৈছে। হালেলুয়া। সেই ঈশ্বৰে শুনা প্ৰাৰ্থনাটোহে আমাক লাগে আৰু ঈশ্বৰক লাগে। সেইকাৰণে কৈছে যে যেতিয়া প্ৰাৰ্থনা কৰা তোমাৰ দুৱাৰ জপাই পেলাই কোঠালিত সোমাই প্ৰাৰ্থনা কৰা বুলি কৈছে। অৰ্থাৎ আমি অন্তৰেৰে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে। মই আগতে নাজানাতে যেতিয়া নতুন নতুন আছিলোঁ তেতিয়া সঁচাকৈ মই ঘৰৰ ভিতৰত সোমাই পেলাই দৰ্জা জপাই পেলাই প্ৰাৰ্থনা কৰিছিলোঁ, আঁঠুকাৰি প্ৰাৰ্থনা কৰিছিলোঁ দেই। কিন্তু সেইটো কোৱা নাই, ঈশ্বৰে আত্মাৰে প্ৰাৰ্থনা কৰাটো ঈশ্বৰে বিচাৰিছে। কিমানে আত্মাৰ পৰা প্ৰাৰ্থনা কৰে নাজানো, কিন্তু তাৰ তলৰ 7 পদটো, আৰু পৰজাতিবিলাক প্ৰাৰ্থনা কৰা কালত তুমি পৰজাতিবিলাকৰ নিচিনাকৈ অনৰ্থক পুনৰুক্তি নকৰিবা, কিয়নো তেওঁবিলাকৰ বেছি কথাৰ কাৰণে শুনা যাব বুলি তেওঁবিলাকে ভাবে। এতেকে তোমালোকে তেওঁবিলাকৰ নিচিনা নহ'বা, কিয়নো তোমালোকৰ কি প্ৰয়োজন তাক আছে তাক তোমালোকে তেওঁক খোজাৰ আগেয়ে তোমালোকৰ পিতৃয়ে জানে। এই হেতুকে তোমালোকে কি এইদৰে প্ৰাৰ্থনা কৰা যে হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত তোমাৰ ইচ্ছা পূৰ হওক। এনেহে প্ৰাৰ্থনা কৰিব লাগে। আমাৰ প্ৰাৰ্থনাটো আমাৰ স্বাৰ্থ থাকে, খালি নিজৰ কাৰণে আমি খালি নিজৰ কাৰণে প্ৰাৰ্থনা কৰোঁ বুলি কৈছে। সেইকাৰণে আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাইছে, হে মোৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীত হওক বুলিহে প্ৰাৰ্থনা কৰিব লাগে কৈছে। হালেলুয়া।
ঈশ্বৰে যেনেকৈ ইচ্ছা কৰিছে মোৰ জীৱনত, মোৰ পৰিয়ালত, মোৰ ল'ৰা ছোৱালীত, মোৰ ফেমিলিত হওক, মোৰ মণ্ডলীত হওক বুলিহে প্ৰাৰ্থনা কৰিব দিছে দেই। সেইকাৰণে আমি প্ৰাৰ্থনা কৰাৰ অৰ্থবিলাককো আমি জানিব লাগে। প্ৰাৰ্থনা কৰিব জানিলে যে ঈশ্বৰে শুনিব সেইটোও নহয়, প্ৰাৰ্থনাটো কেনেধৰণৰ কৰিব লাগে তাৰ অৰ্থটো আমি জানিব লাগে। প্ৰাৰ্থনা কৰাৰ বোলে লাইন আছে, আব্ৰাং জুব্ৰাং আমি প্ৰাৰ্থনা কৰিলে ঈশ্বৰে নুশুনে, আৰু ছিষ্টেমেটিক প্ৰাৰ্থনা কৰিলে ঈশ্বৰে শুনে বুলি কৈছে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। যেতিয়া ঈশ্বৰক আঘাতে দিওঁ আৰু বাওহাতক জানিব দিয়া নাই, কিন্তু আমি দান দিয়াৰ পিছত, আমি দশম ভাগ দান দিয়াৰ পিছত আৰু আমি দুনাইবাৰ হিচাপ যদি লৈ থাকোঁ, তেতিয়া আমাৰ দান দিয়াৰ একো আশীৰ্বাদ নাথাকিব বুলি কৈছে। মই যদি 50 টকা দি পেলাই 1 মাহত 1000 টকাৰ হিচাপ বিচাৰোঁ, তেতিয়া ঈশ্বৰে বেয়া পাব বুলি কৈছে। আৰু দান দিয়াৰ পিছত আপোনাৰ দায়িত্ব নাই, তাতে আপুনি যি দশম ভাগ দিলে ঈশ্বৰক দিব লাগে। ঈশ্বৰে কৈছে মোক দশম ভাগ আনা, দশম ভাগ দিছে, উপহাৰ দিব দিছে, উপহাৰ দিছে, আপুনি দান দিছে, ঈশ্বৰে দিব দিছে, দিলে। সেইটো যিবিলাকক দায়িত্ব দিয়া হয়, তেওঁলোকৰ ওপৰত থাকে সেই দায়িত্বটো। আৰু সেই দিয়া মানুহবিলাকে আৰু হিচাপ লৈ পেলাই কিবা কিবি কৈ থকাৰ তাত অৰ্থ নাথাকে। যদি আমি দি পেলাই যদি 7 বাৰ হিচাপ লওঁ, তাক যদি কথা কওঁ, তেতিয়া আমাৰ আশীৰ্বাদটো গুচি যাব, আশীৰ্বাদটো গুচি যায় বুলি কৈছে। আমি হিচাপে যদি লৈ থাকোঁ, হিচাপটো কোনে ল'ব? হিচাপ ঈশ্বৰে ল'ব। আপুনি কি দিলে, বছৰত কি দিলে, মাহত কি দিলে, দিনত কি দিলে, আপুনি কি দিলে, দশম ভাগ দিলে নে নাই, দান দিলে নে নাই, আপুনি ঈশ্বৰৰ কাৰণে কি চিন্তা কৰিলে, আপুনি কি পৰিশ্ৰম কৰিলে, আপুনি মই হিচাপ কৰি একো কৰিব নোৱাৰোঁ। হিচাপ কোনে কৰিব? ঈশ্বৰে হিচাপ কৰিব। হালেলুয়া। সেইকাৰণে আপোনাৰ দিবলগীয়া দায়িত্বটো আপুনি দিয়ক। ব্যৱহাৰ কৰাজনে কি ব্যৱহাৰ কৰে তেওঁৰ দায়িত্ব, খৰচা কৰাজনে খৰচা কৰাৰ দায়িত্ব, আৰু ক'ত কেনেকৈ ব্যৱহাৰ কৰিছে ব্যৱহাৰ কৰাবিলাকক তেওঁলোকক ঈশ্বৰে চাই আছে। কোনোবাই যদি লৈ পেলাই অপব্যৱহাৰ কৰিছে, তাকো ঈশ্বৰে দণ্ড দিব। কোনোবাই যদি ভাল ব্যৱহাৰ কৰিছে, তেওঁক আশীৰ্বাদ কৰিব। হালেলুয়া। আপোনাৰ কৰ্ম ভাল বেয়া ঈশ্বৰে বিচাৰ কৰিব। প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে মই টেষ্টিমনি এটা সৰু দি পেলাই মই শেষ কৰিছোঁ। যোৱাকালি আমি এটা টেষ্টিমনি চাইছিলোঁ, বড়ো মহিলা বয়সস্থ, কমেও 60 মান হৈছে। তেওঁ এদিন কোকৰাঝাৰ দিকে দেই, তেওঁ এদিন ৰিক্সাত দুইজন না তিনিজন এনেকৈ ৰিক্সাত গৈ আছিল। ৰিক্সাত যাই থাকোঁতে ৰিক্সা ড্ৰাইভাৰে কেনেবাকৈ কি হওঁতে স্লিপ খাই পেলাই মানে ৰিক্সাখন পানীত উল্টি কেনে পৰি গ'ল বোলে। ৰিক্সাখন পানীত উল্টি পৰি গ'ল পুখুৰীত। উল্টি পৰাৰ পিছত সেই মানুহজনে, বুঢ়া মানুহজনে, বাকীকেইটা উঠিলে, বুঢ়ী মানুহ উল্টি পৰাত মানে পানীত পৰি গ'ল, একদম মানে বিহুচ হৈ গ'ল। বিহুচ হৈ কেনে একদম মানে হুচ নোহোৱা হ'ল। এই বুঢ়ীটোক উঠা, বুঢ়ীটোক উঠা, বুঢ়ীটোক উঠা বুলি কোৱাটো শুনা পাইছে, আৰু হুচ নাইকিয়া হৈ গ'ল। আৰু তাৰ জীৱনটো কি হ'ল বুলি কৈছে, তেওঁ ঈশ্বৰৰ মানুহ আছিল দেই, তাৰ আত্মাটো বোলে 2জন মানুহ আনি কিনে উঠাই কৰি লৈ গৈছে। উঠাই পেলাই নি পেলাই এটা জেগাত লৈ গৈছে। তাৰ পৰা মই অলপহে শুনিছোঁ, বেছি শুনা নাই, অলপ শুনিছোঁ। তাৰপিছত কি কৰিছে, তেওঁক নৰকত লৈ গৈছে বুলি কৈছে। নৰকত লৈ যাওঁতে কি কৰিছে বোলে, নৰকত বহুত জুই, বহুত ক্ৰদন, মানুহবিলাকৰ কান্দা কাটা একদম হাহাকাৰ হৈ আছে নৰকত। আৰু নৰকত যেতিয়া কান্দা কাটা হাহাকাৰ হৈ আছিল, সি কৈছে বোলে, बर' भाषात কৈছে दे, हे फोरबो आङो एसे गोबावनिफ्राय फोथायना फैबाय, नोंनि खामानि मावना फैबाय, नोंखौ फोथायना फैबाय, दिनै मानो आंखौ नरकआव लाना फैखो, आं नरकआव थाया फोरबो ঈশ্বৰ, आं नरकआव थाया ঈশ্বৰ। অৰ্থাৎ হে ঈশ্বৰ, মই ইমান দিনৰ পৰা বিশ্বাস কৰি আহিলোঁ, বহুত বছৰ পৰা মই বিশ্বাস কৰি আপোনাক বিশ্বাস কৰি পালন কৰি আহিছোঁ, ঈশ্বৰ আপোনাৰ কৰ্ম কৰি আহিছোঁ, মোক কিয় নৰকত আনিলে, মই নৰকত নাহোঁ বুলি মই আপোনাক বিশ্বাস কৰি পালন কৰি আহিছোঁ, সেইকাৰণে মই নৰকত নাথাকোঁ, মোক নৰকত নাৰাখিব, মোক নৰকত নাই, মই স্বৰ্গত যাম বুলি চিঞৰ বাখৰ কৰিছে মহিলাগৰাকী। হালেলুয়া। আৰু যেতিয়া চিঞৰ বাখৰ কৰি আছিল, আৰু তেতিয়া দেখা পাইছে মানুহবিলাকে, কোনোবাই মদ খোৱাবিলাকে খ্ৰীষ্টান আছিলে, ঈশ্বৰৰ আছিলে, মদ খায়, খ্ৰীষ্টান আছিল চিগাৰেট খাই আছিল, আৰু খ্ৰীষ্টান আছিলে বিবিচাৰ কৰি আছিলে, খ্ৰীষ্টান আছিল পৰচৰ্চা কৰিছিলে, খ্ৰীষ্টান আছিল বদনাম কৰি ফুৰিছিল, খ্ৰীষ্টান আছিল তেওঁ ঈশ্বৰৰ বাক্য পালন কৰা নাছিল, আৰু খ্ৰীষ্টান আছিল ঈশ্বৰৰ বাক্য কৈছিল, তেওঁ ঈশ্বৰৰ বাক্য মতে চলা নাছিল, খ্ৰীষ্টান আছিলে তেওঁ সভা সমিতিত গৈছিল, কিন্তু তেওঁ আত্মাৰে চলা নাছিল, আৰু তেওঁ খ্ৰীষ্টান আছিলে ঈশ্বৰৰ বাক্যবিলাকত চলা নাছিলে,
ঈশ্বৰৰ মানুহ হৈ নচলাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ শাস্তি ভুগি আছিল বুলি কৈছে। আৰু তাতে কি দেখা পাইছে জানে? ল'ৰা ছোৱালী শিশু, ল'ৰা ছোৱালীবিলাকে একো নাজানে, তেওঁলোকে একো বুজি নাপায় বুলি আপোনালোকে পিতৃ মাতৃ কয় নেকি? নক'ব। ল'ৰা ছোৱালী যেতিয়াৰ পৰা অলপমান জানা হয় তেতিয়াৰ পৰা চব জানে। এই সৰু সৰু ল'ৰা ছোৱালীবিলাকো বোলে নৰকত আছে। সিহঁতে কিহৰ কাৰণে জানা? মাক বাপকৰ পৰা পাপত জন্ম হয় আৰু তেওঁলোকে অলপ জনাৰ পিছত মাক বাপকৰ কথা নুশুনিলে তেওঁলোকে পাপত আছিল আৰু তেওঁলোকে মানে ডিডিকেট অৰ্থাৎ বাপ্তিস্মা নলোৱাৰ কাৰণে তেওঁলোকে মন সলনি কৰিব নকৰাৰ কাৰণে তেওঁলোকে নৰকত কান্দি আছিলে বুলি তেওঁ কৈছে যে ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে কিয় নৰকত? ডেকা ল'ৰা ছোৱালীবিলাকে কিয় নৰকত? তেওঁলোকেতো একো নাজানে। কিন্তু তেওঁলোকেও পাপী হয়, তেওঁলোকে পাপ কৰিছে কাৰণ তেওঁলোকৰ পিতৃ মাতৃ পাপত জন্ম দিছে আৰু তেওঁলোকে ঈশ্বৰক বিশ্বাস নকৰিলে। সেইকাৰণে আমি সৰুৰ পৰা ল'ৰা ছোৱালী সৰুৰ পৰা প্ৰাৰ্থনা কৰিব শিকাব লাগে। যেতিয়াৰ পৰা মাত ওলাই তেতিয়াৰ পৰা প্ৰভু যীশুৰ নাম ল'বলৈ শিকাব লাগে আমাৰ ল'ৰা ছোৱালীবিলাকক। আমি ভাবোঁ এই সৰু ল'ৰাই প্ৰাৰ্থনা নকৰে দে, এই সৰু ল'ৰা ঈশ্বৰৰ বাক্য নুশুনে দে, আমি এৰি দিওঁ। নহয়, সৰুৰ পৰাই যেতিয়া মাত ওলাই তেতিয়াৰ পৰা প্ৰভু যীশুৰ নাম ল'বৰ কাৰণে প্ৰাৰ্থনা কৰিব শিকাব লাগে। সৰু সৰু ল'ৰা ছোৱালী ডেকা ল'ৰা ছোৱালীবিলাকে বোলে নৰকত আছে, ডাঙৰবিলাকো নৰকত আছে। যোনে যি কৰ্ম কৰিছে সেইটোকে তাতে ভুগি আছে বুলি কৈছে। আপুনি যাব বিচাৰে নেকি নৰকত? তেতিয়া কৈছে বোলে মই নৰকত নাথাকোঁ, মই নৰকত নাথাকোঁ, মই ইমান বছৰ মই বিশ্বাস কৰি আহিলোঁ, आं नोरखाव थाया, आं नोरखाव थाया, आं नोंनि सोरगो रायजोआव थांगोन होननानै नोंखौ फोथायदों, मावबोदों, दांबोदों, आङो नोंखौनो फोथायबोदों বুলি পেলাই ক্ৰন্দন কৰিছে। তাকে কৈছে যে মানুহবিলাকে পৃথিৱীত ঈশ্বৰক জানাৰ পিছত নিজৰ ইচ্ছামতে চলি আছে, ঈশ্বৰৰ ইচ্ছাত কোনো চলা নাই। ঈশ্বৰৰ বাক্য শুনিছে, শুনাত শুনিছে, চলংতে নিজৰ মনৰ ইচ্ছামতে চলিছে। ঈশ্বৰৰ বাক্য শুনিছে, পঢ়িছে, জানিছে, প্ৰাৰ্থনা কৰিছে, নিজৰ মনত যি ভাবিছে সেইটোকে কৰিছে। প্ৰিয় ভাই ভনীসকল, আপোনালোকক আজি মই সাৱধান বাণী দিছোঁ, মানুহক নাচাব, কোনে আহিছে কোনে অহা নাই, কোনে বেয়া পাইছে, কোনে সূত্ৰ হৈছে, কোনে বেয়া পাই পেলাই অহা নাই, সেইটো নাচাব। আপুনি ঈশ্বৰৰ বাক্য চাব। ইয়াত গীৰ্জাত আহিলে বাইবেলৰ বাক্যই কি কৈছে ঈশ্বৰৰ বাক্য তাকহে শুনিব, সেইটো মতে আপোনালোকে চলিব। হালেলুয়া। ৰেবাৰেনক পাষ্টৰক কৌটাবিলাকক নাচাব, আপুনি বাইবেলখন চাব, ঈশ্বৰৰ বাক্য মতে চলিব, নহ'লে সেই বুঢ়ী মানুহটোৰ নিচিনা হ'ব। তাৰপিছত কি হ'ল বুলি কৈছে, সেই মানুহজনে যেতিয়া চিঞৰ বাখৰ মই নাথাকোঁ, নৰকত নাথাকোঁ কৈ আছে, আৰু ক'ৰবাৰ পৰা এটা ডাঙৰ গভীৰ আৱাজ আহিছে বুলি কৈছে, তুমি ঘূৰি যোৱা, তুমি ঘূৰি যোৱা, নों थांफिन, नोङो थांफिन কৈছে, 3 বাৰ কৈছে। আৰু ঝাটকে সেনকে কোৱাত আহিছে, মানুহটো সাৰ পাইছে মেডিকেলত কিবা ভৰাই আছিল বুলি কৈছে। মেডিকেলত বোলে মুখত কিবা ভৰাইছিল, বিহুচ হৈ আছিল। ঝাটকে সাৰি পাইছে মেডিকেলতহে আছিল, চেলন দিয়া, বিজি দিয়া, কিবাবিলাক মানে লাগি আছিল বুলি কৈছে। প্ৰেজ দ্য লৰ্ড। আপুনি আৰু আমি কিহৰ কাৰণে আমি গীৰ্জাত আহিছোঁ তাক জানিব। আপোনালোকে মণ্ডলীত খ্ৰীষ্টান হৈ কিয় আছে তাক জানিব চেষ্টা কৰিব। এনে সমাজত লাগি থকা কেতিয়াবা মোক লাগিব বুলি পেলাই নহয়, আপুনি স্বৰ্গ ৰাজ্য পাবৰ কাৰণে লাগি থাকক। ঈশ্বৰৰ বাক্য ভয় কৰক, ঈশ্বৰৰ বাক্য শিকিবৰ কাৰণে, বুজিবৰ কাৰণে চেষ্টা কৰক, আৰু শিকি পেলাই চলিম বুলি গীৰ্জাত আহক। প্ৰেজ দ্য লৰ্ড। নহ'লে সেইদিনা বুঢ়া মানুহজন পুখুৰীত পৰি যোৱাত মই নৰকত নাথাকোঁ কোৱা নিচিনাকৈ হঠাৎকৈ হ'লে দিগদাৰ হ'ব। আপুনি বা কেনেকৈ চলিছে আমিতো নাজানো, আপোনাৰ বিশ্বাস বা কেনেকৈ, আপোনাৰ ল'ৰা ছোৱালী বা কেনেকৈ, আপুনি অকলে সমাজ হিচাপে, আপুনি অকলে নিয়ম হিচাপে ৰবিবাৰটো আপুনি অকলে আহিছে, আপোনাৰ ল'ৰা অহা নাই, ছোৱালী অহা নাই, আপোনাৰ স্বামী অহা নাই, পত্নী অহা নাই, আপোনাৰ ফেমিলিয়ে নাই, আপুনি অকলে স্বৰ্গত যাম বুলি ভাবিছে নেকি? তেতিয়া আপোনাক দুখিব। মোৰ মায়ে, মোৰ স্বামীয়ে, মোৰ পত্নীয়ে, মোৰ বায়ে, মোৰ ভনীয়ে মোক স্বৰ্গৰ বিষয়ে গীৰ্জাত যাবৰ কাৰণে একদিনো গালি নাপাৰিলে, একদিনো মোক টানি পেলাই লৈ নানিলে, একদিনো মোক গীৰ্জাত যাবলৈ নিদিলে বুলি ক'ব। তেতিয়া মাক বাপেকক যিজনে বিশ্বাসী তাক দুখিব, মোক কিয় নিনিলে বুলি ক'ব। কিন্তু প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ বাক্যহে কৈছে, আমি কোৱা নাই দেই, আপোনালোকে ঈশ্বৰৰ বাক্য ভয় কৰিব। যোনে যি কৰ্ম কৰিব সেইটোৱে ভুগিব। আপুনি ভাল কৰিলে ভালটো পাব, বেয়াটো কৰিলে বেয়াটো পাব। আৰু আপুনি
দান দশমাক দিয়াৰ পিছত হিচাপ লৈ লৈ 2-3 জনৰ আগত মনে মনেকে গালি পাৰি নাথাকিব, আপুনি দুখী হ'ব। হিচাপ যদি লয়, ধন ভৰালী আছে 2জন আৰু ছেক্ৰেটাৰী আছে, মুৰাবীবিলাক আছে, সুধিব। মিটিঙত থাকিব, মিটিঙত থাকি কেনে কিমান হিচাপ হ'ল, কিমান খৰচা হ'ল আপুনি হিচাপ পাব। মানুহৰ আগে আগে নক'ব, আপুনি দুখী হ'ব, ঈশ্বৰে বেয়া পাব দেই। কাকো বিনা দুখত আপুনি দুখ নধৰিব, হয়তো নহ'বও পাৰে, নোহোৱা কথাকে আপুনি কৈ আছে, আপুনি দুখী হৈ গৈছে। কিবা যদি ক'ব আছে মিটিঙত কওক। হালেলুয়া, হয় না নহয়? হয় যদি হাত দাঙক। হয়নে? হয়, কাৰো একলাৰ নহয়, ঈশ্বৰৰ হয়। আৰু এইটো মণ্ডলীটো ঈশ্বৰৰ হয়, কাৰো পাৰ্চনেলি নহয়, তাকো জানিবি। কিন্তু আপুনি নিজে ভালকৈ থাকিব লাগিব। আপুনি যদি গণ্ডগোল কৰে, আপুনি যদি বেয়া পায়, আপুনি যদি বদনাম কৰে, আপুনি জানি শুনিয়ে যদি গোটেই বাইবেলখন পঢ়ি লিখি কেনে ঘৰ ভৰ্তি কৰিলে, তথাপি আপুনি গীৰ্জাতে নাহে ভুল কৰি পেলাই, দুখটো কাৰ? নিজে ভুল কৰি নিজে যদি বেলেগক দুখী পেলাই বেয়া পাই থাকে কি হ'ব? প্ৰিয় ভাই ভনী, আপুনি ঈশ্বৰক বেয়া পাওক, যদি কিবা ভুল হৈছে ক্ষমা খোজক। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই এইখিনি কৈ পেলাই শেষ কৰিছোঁ।